মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে? সকলোৰে আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হৈছে উৰুকা আৰু মোৰ সকলো বন্ধু বান্ধৱীকে নৱবৰ্ষৰ লগতে অসমীয়া ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া প্ৰায় 9টামানেই বাজিলে আৰু মই পিঠা খুন্দিব যাবলৈ ওলাইছোঁ। আজি যিহেতু উৰুকা আৰু পিঠা পনা দিনতে বনাম বুলি ভাবিছোঁ। আৰু যিহেতু বিহু দিবলৈও যাব লাগিব মিষ্টাৰ, মানে প্ৰত্যেক বছৰে তেওঁ যায় মোৰ মাৰ ঘৰলৈ, মানে শাহুৰ ঘৰলৈ যায় বিহু দিবলৈ। আৰু মই সেয়ে পটাপট পিঠা খুন্দি আহি লওঁ আৰু বনাই যিহেতু দি পঠিয়াব লাগিব, বনাই মেলি লওঁ। তাৰপিছত তেওঁ যাব আৰু তেনেহ'লে আহক আজিৰ দিনটো আৰম্ভ কৰোঁ। পিঠা খুন্দি মেলি আহিলোঁ আৰু এয়া পিঠা 3 কেজি চাউলেৰে পিঠা খুন্দিছিলোঁ। আৰু এইফালে সকলোবিলাক ৰেডি কৰি লৈছোঁ। আৰু আজি তিল পিঠা বনালোঁ। ভালকৈ বনাব নাজানো বাৰু, বনাবলৈ চেষ্টাহে কৰিছোঁ। মই আগতে বনাবলৈ নাজানিছিলোঁ, বিয়া হোৱাৰ পিছতহে শিকিছোঁ বনাবলৈ। আৰু আজি ঘিলা পিঠা বনাম আৰু তাৰ বাবে মই ইয়াত দিলোঁ অলপ চফ গুটি আৰু কেইটামান বাদাম টুকুৰা কৰি লৈছোঁ, ভাঙি লৈছোঁ ভাজি লৈ। আৰু এইফালে অলপ দিছোঁ তিল আৰু এইখিনি এতিয়া এনেকৈ মিলাই ল'ম গোটেইখিনি। আৰু মই ইয়াতে এতিয়া গুড়খিনি ঢালি দিলোঁ, যোনখিনি মই পগাই ৰাখিছিলোঁ। এতিয়া লৰাই দিম। এইফালে তেল দি দিলোঁ, জুইত বনাইছোঁ। বহুত ধুনীয়া জুই, বিয়াতে ভাল লাগিব দেই বনাই মেলি। পিঠাবোৰ চব ইমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া পিঠা বনাই আছোঁ আৰু শেষ হ'ব হৈছে। আৰু ভিডিঅ' কৰি বেছিকৈ থোৱা নাই দেই, যিখিনি পাৰিছোঁ সেইখিনিয়ে কৰিছোঁ। আৰু অকলে যিহেতু কৰি আছোঁ, অকলে দিগদাৰ হয় যে ভিডিঅ' কৰি থাকিবলৈ, আৰু ভিডিঅ' কৰি থাকিলে দেৰিও হৈ গৈ থাকিব। পিঠা পনা বনাই শেষ কৰিলোঁ আৰু এতিয়া মই এইফালে চব্জি বনাই আছোঁ। আৰু সকলোৱে উৰুকা দিনাখনেই চাগে ভোজ খায় ন, কিন্তু আমাৰ ইয়াত উৰুকা দিনাখন ভোজ খোৱা নহয়। আমাৰ কাইলৈ খাব, মানে মেজি জ্বলোৱা দিনাখনেই খায়। আৰু সেয়েহে আজি ঘৰতে সাজটো খাম আমি উৰুকা দিনা। তেনেহ'লে এতিয়া মই বনাই লওঁ, খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজি ৰান্ধিলোঁ এয়া খাচী মাংস,
গ্ৰেভি আৰু এইফালে গাহৰি ফ্ৰাই কৰিলোঁ। মিষ্টাৰে যিহেতু গাহৰি খাই ভাল পায়। আৰু এইফালে গাহৰি আৰু লাই শাক বনালোঁ এনেকৈয়ে। এতিয়া বনাই কৰি হৈ গ'ল, খাই লওঁ আমি। আজি ইমান জল্দি হৈছে নহয়, অকণো সময়ে পোৱা নাই বহিবলৈ। ইমান ভাগৰ লাগিছে আৰু মিষ্টাৰো গ'ল বিহু দিবলৈ আৰু গৈ অৱশ্যে আহি পালেহি। আৰু মায়ে মোলৈ কি দি পঠিয়াইছে জানেনে? মইতো বহুত ভাল পাওঁ বাৰু। গিফ্ট পালে আৰু মায়ে এয়া দিছে কাণফুলি এযোৰ। দেখিছেনে ভাল লাগিছেনে বাৰু? আৰু লগতে আৰু এয়া চুৱেটাৰ এটা দিছে, মই পিন্ধি দেখাই দিম দেই। বিৰাটেই ধুনীয়া লাগিছে মোৰ। আৰু গিফ্ট পালেনো ছোৱালী মানুহে বহুত বেছি ভাল পায় নহয় জানো? আৰু গিফ্টকেইটা যিহেতু মায়ে দিছে আৰু বেছি ভাল লাগিছে। আৰু মই পিন্ধি দেখাই দিছোঁ দেই, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মায়ে দিয়া চুৱেটাৰটো এইটো, মই পিন্ধি দেখাই দিছোঁ, দেখিছেনে? আৰু এয়া হৈছে কাণফুলি। থেংক ইউ মা, বহুত ভাল লাগিছে মোৰ। আৰু তুমি দিয়া উপহাৰ মোৰ কাৰণে সদায় স্পেচিয়েলে হয়। আৰু তোমাৰ চইজো বহুত ভাল। এয়া দেখিছানে, মোৰ বহুত ভাল লাগিছে কালাৰটো। আৰু কাণফুলিযোৰ দেখিছানে, বহুত মৰম লাগিছে। হাই এভৰিৱান। আৰু এতিয়া প্ৰায় 10:30 হ'ল, দেখিছেনে? সেয়া ঘড়ীটোৰ ওপৰত লগাই ৰাখিছোঁ। এতিয়া প্ৰায় 10:30 হ'ল। আৰু এতিয়া মই কামৰ আজৰি পাইছোঁ, মানে সকলো কৰি মেলি শেষ হৈ গ'ল। আৰু কাইলৈৰ কাৰণে কাইলৈ মেজি ঘৰত প্ৰসাদ এভাগ আগবঢ়াম বুলিও ভাবিছোঁ। সেইবাবে সোনকালে উঠিব লাগিব। এনেও বাৰু সোনকালে উঠা হয়, তথাপিতো আৰু বেছি সোনকালে উঠিব লাগিব। ইমান ঠাণ্ডা পৰিছে, এখন মাৰি লৈছোঁ। আৰু এতিয়া মই সেইবাবে একদম কাপোৰ কানি উলিয়াই ৰেডি কৰি থওঁ। আৰু কাইলৈ মানে সময়ে নাইকিয়া হ'ব সেইবিলাক কৰিবলৈ। আৰু বেটী কাপোৰ, মোৰ কাপোৰ সকলোবিলাক উলিয়াই মেলি সাজু কৰি লওঁ। তেতিয়া কাইলৈকৈ সহজ হ'ব। গা পা ধুই আৰু পিন্ধি যাম। আৰু নহ'লে আৰু কোনটো পিন্ধিম কোনটো নিপিন্ধিম সেইবোৰ ভাবি থাকোঁতে বহুত বেছি দেৰি হৈ যায়। আৰু এতিয়া দেখিছেনে, 10:30 বাজিয়ে পাৰ হৈ গৈছে। আৰু সেইবিলাক কৰোঁতে আৰু আধা ঘণ্টামান লাগিয়ে যাব। সেইবিলাক কৰি লওঁ, উলিয়াই লওঁ কাপোৰবিলাক। তাৰপিছত তেনেহ'লে আৰু কিনো কথা পাতিম নহয় জানো? আৰু মিষ্টাৰ চোৰ ৰখিছে। তেওঁ চোৰ ৰখিছে দেই। তেওঁ প্ৰত্যেক বছৰে ৰখে বাৰু, এইবাৰ বুলিয়ে নহয়। তেওঁ চোৰ ৰখিছে আৰু মাক জীয়েক এতিয়া আমি আৰু শুই থাকিম নিশ্চিন্ত মনে। তেওঁ চোৰ ৰখি থাকক, আমি শুই থাকিম। আৰু সোনকালেও উঠিব লাগিব। 3:30 মানতে চাগে উঠিব লাগিব ৰাতিপুৱা। সেইবাবে এতিয়া শুই যাওঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি পাৰোঁ আজি আপলোড দিবলৈ চেষ্টা কৰিম, নহয় জানো? উৰুকাৰ ভিডিঅ', উৰুকাৰ দিনা চাবলৈ পালে ভাল লাগিব নহয় জানো? বিহু লাগিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।